নমস্কাৰ, আমি আজি কাছমাৰী উত্তৰ নেঘেৰী যুৱ সংঘৰ সৌজন্যত আমি ৰাজ্য চৰকাৰৰ যি লকডাউন, এই লকডাউন সন্মান জনাই ইতিমধ্যে জনাই আহিছোঁ। আজি 8ম দিনত ভৰি দিছে। আমি খুব সুন্দৰকৈ পালন কৰি আছোঁ। আমাৰ গাঁৱৰ ৰাইজেও খুব সুন্দৰকৈ পালন কৰি আছে। আমি উত্তৰ নেঘেৰী যুৱ সংঘই আজি একগোট হৈ কেইজনমান যুৱকে সিদ্ধান্ত লৈছোঁ যে আমাৰ গাঁৱৰ যি দৰিদ্ৰ পৰিয়াল, যিসকলে দিন হাজিৰা কৰি খায়, হাজিৰা কৰি টকা যি পইচা পায়, তেওঁলোকে তাৰ জীৱন নিৰ্বাহ কৰে, জীয়াই থাকে। আমি তেনেকুৱা ব্যক্তিসকলক আমি আজি আমাৰ উত্তৰ নেঘেৰী যুৱ সংঘই সঁহাৰি জনাবলৈ আগবাঢ়ি আহিছোঁ। আমাৰ চাউল আছে, কেঁচা চব্জি, শাক পাচলি আছে, নিমখ আছে, যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ দিবলৈ। নাজানো কিমানখিনি পাৰিছোঁ। বিলাহী আছে। আৰু আমি উত্তৰ নেঘেৰী যুৱ সংঘই আমি সকলো ৰাইজক আমি আহ্বান জনাইছোঁ, আগন্তুক দিনত আৰু সাজু হৈ থাকক। আপোনালোকে ঘৰতে সোমাই থাকক, নিজকে বচাওক আৰু আনকো বচাওক, ৰাজ্যখনক বচাওক। ধন্যবাদ। সেইকাৰণে মানে আমি আমাৰ সংঘৰ ফালৰ পৰা কিছুমান মানুহক এনেকৈ হেৰি দিছোঁ, মানে সাহাৰ্য দেই। চাউল দিছোঁ, তাৰপিছত কৈছে যে সদায় সঁচাকৈ হাত ধুব লাগে, সঁচাকৈ হাত ধুব লাগে কৈছে। সেইকাৰণে চাবোন এডোখৰ দিছোঁ। আৰু চব্জি আছে, নিমখ আছে, চাউল আছে, যি পাইছোঁ আমি সংঘৰ ফালৰ পৰা দিছোঁ দেই। উত্তৰ নেঘেৰী যুৱ সংঘৰ পৰা দিছোঁ। ঠিক আছে, যাওঁগৈ।